মাজুলীৰ কণমানি স্বৰ্গীয় শিশুশিল্পী তেজস্বিতা বৰুৱাৰ আজি আৰ্ধশ্ৰাদ্ধ। মাজুলীৰ তেজস্বিতাৰ ঘৰৰ এই শোকাকুল পৰিৱেশ দেখিলে আপোনাৰ বুকু কঁপি উঠিব। আজিৰ এই ভিডিঅ'টিত আপোনালোকে তেজস্বিতাৰ আৰ্ধশ্ৰাদ্ধ পাতিবৰ বাবে তেওঁৰ ঘৰত কিদৰে যা-যোগাৰ কৰিছে তাকেই দেখিবলৈ পাব। মানুহ জন্ম হৈছে যেতিয়া এদিন নহয় এদিন মৃত্যু হ'বই, সেই বুলি এই তেজস্বিতাৰ আকস্মিক বিয়োগ সঁচাই অসহনীয়। কণমানিজনী আদ্যশ্ৰাদ্ধ আৰু খুব দুৰ্ভাগ্যজনক যে জ্যেষ্ঠসকলে আজি কণমানিজনী আদ্যশ্ৰাদ্ধ পাতিব লগা হৈছে। ক'বলৈ কোনো ভাষা নাই। হয়, কি ক'ব এতিয়া, আমাৰ পৰিয়ালটোৱে আজি অতি মৰ্মাহত হৈছে, ভাগি পৰিছোঁ যে তাই আজি আমি আদ্যশ্ৰাদ্ধ পালন কৰিবলগীয়া হৈছে। এতিয়া আমি সকলো ওলাইছোঁ, আমি নদীৰ কাষত আমি আদ্যশ্ৰাদ্ধৰ যিখিনি পিণ্ড কৰ্ম আছে আমি এতিয়া তাতে কৰ্মখিনি কৰিবলৈ ওলাইছোঁ। তাকে অতি বেয়া লাগিছে, কাৰণ তাই অকলশৰীয়া ছোৱালী আছিলে। মই এতিয়া এজন খুৰাকে তেওঁ পিণ্ড দিবলগীয়া হৈছে, তেওঁ কৰ্ম কৰিবলগীয়া হৈছে। ইয়াতকৈ দুখৰ বিষয় কিবা থাকিব পাৰে?